আজি আকৌ এখনে গামোচা বৈ শেষ কৰি ফুলটো বাচিব লৈছোঁ। ছোৱালীজনীৰ স্কুল বন্ধ দিছে, সেইকাৰণে আজি অলপ সোনকালে মানে তাঁতশালত সোমাব পাৰিলোঁ। এইফালে 1 জানুৱাৰী বুলি বহি থকা নাই, বহুতে খানা খাব গৈছে বা পিকনিক খাব গৈছে। আমি এবাৰ খালোঁ 31 ডিচেম্বৰ ৰাতি। এয়া আগবেলা ভাগত এইখিনি তুলি আহি ভাটিবেলা আকৌ খাই বৈ লৈ এই ফুলটো বাচিলোঁ। এয়া দেখিছেনে কেনেকুৱা লাগিছে বাৰু। এয়া তাকে অলপ দেখুৱালোঁ। ফুলটো তুলি আহি আকৌ ৱাটাৰ চাপ্লাই পানী দিছে, বোলো অলপ গছ গছনি দিওঁ। মানে এইখিনি পানী আমি খাবৰ কাৰণে ব্যৱহাৰ নকৰোঁ বা কাপোৰো নুধোঁ, খালি গছ গছনি আৰু ফুলতহে দিওঁ। ছোৱালীজনী আকৌ ভিডিঅ' অকণ কৰি দিওঁ বুলি কৈছে, ভালকৈ নাজানে। তেওঁ যেনে তেনে হৈছে, মোৰ আকৌ কোনো ভিডিঅ' কৰি দিয়া মানুহ নাই, সেইকাৰণে সকলোখিনি দেখুৱাব নোৱাৰোঁ। পানী দি থওঁ, তেতিয়াহে ডাঙৰ হ'লে নিজে ছিগি আনি খাব পাৰিম। এইফালে আকৌ ৰাতি ভাত সাজ, এইফালে দালি বনালোঁ, এইফালে মাছ, এইফালে কাচকল ফ্ৰাই কৰিলোঁ, এইফালে আলু ফ্ৰাই কৰিলোঁ, এইফালে আকৌ বেঙেনা আলু পিটিকা কৰিলোঁ। আজি ৰাতি ভাত সাজ এনেকৈ